Hey guys, welcome back to my channel. প্ৰথমতে সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। তো স্বাধীনতা দিৱস উপলক্ষে এনে এপাক ফুৰি আহিব বুলি ভাবিছোঁ। তো এতিয়া লগৰবোৰ আহি আছে, তো বলক যাব। এইফালে আমাৰ পৰা পতাকা চতাকা বান্ধি পুৰা ৰেডি। এইফালে আছে অংকুশ চৰকাৰ, পতাকা চতাকা নাই। তো গাইছ চলে আহিলোঁ, হাইৰত ভৰি দিলোঁ। তো এইফালে আছে মোৰ লগত দীপ। তো আমি এতিয়া যাই আছোঁ। আৰু এইফালে আছে অংকুশ চৰকাৰ। এতিয়া আমি ফাৰ্ষ্ট টাইম গৈছোঁ পাঠশালা, তাৰপিছত চাই থাকোঁ ব্লগটো গম পাব ক'ত যাই আছোঁ। তো গাইছ এতিয়া আমাৰ পতাকা উলটি আহিছিল, আমাৰ দীপে পতাকা ঠিক কৰি আছে আৰু এতিয়া হ'ব ড্ৰাইভাৰ এক্সচেঞ্জ। তো চাওঁ দিয়ক, অংকুৰ আগত গেল, এইটো ৰখছে তাতে। তো গাইছ এতিয়া আমি আহি পালোঁ পাঠশালা, বাইক চেক পাৰ্ক কৰি থলোঁ। দীপ ভাই কেনে লাগছে আহি আজি? তো আমি এটা যাওঁ বজালি ফিল্ডত, চাওঁ এইবাৰ প্ৰগ্ৰাম কেনে, চাবাৰটো চালোৱে, এইবাৰ চাওঁ কেনে হয় বলক। এতিয়া আমি আহিলোঁ বজালি কলেজৰ ফিল্ডত। তো এতিয়া চাব আহিছোঁ প্ৰগ্ৰাম, এইবাৰ NCC কেণ্ডিডেট চব। এটা কলেজৰ ফিল্ডৰ পৰা ওলাই আহিলোঁ, বহুত গৰম তাতে নৰে থাকবা। এতিয়া ক'ৰবাত যাওঁ এক চাইডে কৰবা। অংকুৰ আহি আছে, কলেজত আছে, দ্বীপ আৰু মই ঘূৰি আছোঁ ৰাস্তাই ৰাস্তাই। যাওঁ এতিয়া ক'ৰবাত অলপ। এইখান গাইছে যাওঁ মিনি ব্লগটোত যে দেখুৱাইছিলোঁ দলংখান, এইখান কি মজা লগা হৈছে। চেটেজৰ পৰা আহিলোঁ, এতিয়া এক জেগাত যাম বুলি ভাবিছোঁ, আমাৰ কৃষ্ণৰ আশ্ৰমৰ পৰা আহোঁ একপাক। তো দীপ ভাই যাবি নেকি? তো ইও যাব বোলে, তো এতিয়া যাওঁ চলো। তো গাইছ আশ্ৰম যাইছিলোঁ, সেনেকুৱা এটা লোকেশ্যনত ৰখি গ'লোঁ। যিটোহে গৰম দিছে, এই হেলমেট পিন্ধি নৰি চলাবা এই গৰমত। এইফালে ছোৱালী গাছৰ পাতত বহি লৈছে ধুনীয়াকৈ, কি ক'ব আৰু এই গৰম। তো এইফালে নাজাৰা চাওঁ, নাজাৰা এইফালে দলং বনাই আছে। বহুত টাইম হ'লতে এতিয়া আশ্ৰম চাইডে যাওঁ, তো চলো। তো যি কি নহওক গাইছ, আমি আহি পালোঁ আশ্ৰম কিবাকে। তো কেনে লাগছে আহি আশ্ৰম? আমাৰ আশ্ৰম চাই পেলাই ভাল লাগছে। তো এতিয়া চাৰিওফালে ঘূৰোঁ, চলো। এতিয়া আশ্ৰমৰ পৰা আহিলোঁ, এতিয়া ঘৰৰ চাইডে যাওঁ। এই বাৰে বাৰে পতকা ছিঙি যায়, এই আৰু আধা ৰাস্তাতে গাঁত ফাৰ ধৰিছে। তো হৈছে যাওঁ এতিয়া অলপ। তো আহি পেলাই ঘৰ, আজিৰ ব্লগটো এখনেই আছিল। চলি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ বেলেগ এটা ব্লগত, তেতিয়ালৈকে বাই বাই।